পাপা হৌদিনা সেই আপুনি বৰগীতটো গাইছিলে যে আজি গাই শুনাওকচোন। মাজনী গাই শুনাম। এই টেবুলতে বহীখন আছে, লৈ আনা যোৱা। চাহ খাই হ'ল দেউতা? হ'ল বোৱাৰী। এইখন লওক। দিয়া মাজনী বহা। মাজনী মই যেনেকে গাই যাম তুমি তেনেকে গাই যাবা দেই। গাবা দেই মাজনী। নাৰায়ণ কাহে ভকতি কৰো তেৰা মেৰি পা মৰু মন মা। দেউতা বৰে কোৱাচোন। দেউতা এই আপোনাৰ ওচৰত নাৰাখিব, পঢ়া শুনা নষ্ট হ'ব। কিয় কলা বোৱাৰী তেনেকে? আপোনাৰ ওচৰত থকাৰ কাৰণে এই বেয়া হৈ গৈছে মাজনী। আহা মাজনী, আমি এবাৰ যাম। বোৱাৰী মাজনীক নেমাৰিবা, বোৱাৰী গালি নেপাৰিবা। জানো পাই বোৱাৰীজনী কি হৈছে, অলপমান বিচনাতে পৰি দিমগৈ। হেৰা, তুমি তাইক কিয় দেউতাৰ ওচৰৰ পৰা লৈ আহিলা? তুমি ঘৰত থাকা, তুমি একো কৰিব নোৱাৰা। মই কি কৰিম? পৰা সোনকালে দেউতাক বৃদ্ধাশ্ৰমত থৈ। তুমি কি কৈছা এবাৰ ভাবি চাইছানে? মই দেউতাক বৃদ্ধাশ্ৰমত কেনেকৈ থম? মই নোৱাৰোঁ কৰিব। যদি নোৱাৰা মই মাজনীক ভাল হ'লে নাহে। তুমি যি কৰা কৰা, মই একো নাজানো। তেতিয়া তুমি যোৱা।